পুতা সকলো দে ৰাইজ এই আমাৰ ৰোৱনীকেইটা একদম বেটাৰী গাড়ীত লৈ আহিছোঁ অৱস্থা নাই ৰোৱনীকেইটা এই চাইডগিলা সাজাতে ধৰিছে এই গৰমখনত মৰি আছোঁ পুৰা ঢেৰকিনি বিজুলী মাৰি আছে যাওঁ আৰু সোনকালে হোৱা কৰিলোঁ দে আজি পৰা ৰাম ৰাম বাই বাই সেইফালে চা হোৱা কৰিলোঁ ফুট চুট নেখালাং দে চবৰে জ্বৰ চৰ্দি হৈ আছে না আছেৰি এইটো বাইদেউতো তামোলপুৰৰ পৰা আনিছিলোঁ বিৰাট চৰ্দি লাগি আছে বাইদেউ হাই কৰি দিছোঁ নাকৰ পানী একদম টুপ টুপ কৰিছে এটা ডাক্তৰ নি তাইও পাৰে বাচা যদিও গিৰিয়েক ডক্তৰ বুঢ়িয়া ৰোৱাবোতে এইটো আমতি দেখাইছোঁ এটো নব আৰু আলিত উঠাতো সেইটো এই চৰ্দি লগাতো বিৰাট চৰ্দি লাগছে তাৰ আছেৰি অলপ পুট লগাই দিয়া হ'লে পুট লগাব নোৱাৰোঁ দে আৰু দিনটো পুটলোঁ দে আজি বতৰ বেয়া কৰি আহিছে আৰু ঢেৰকিনি মাৰি আছে যাওঁ আমি সোনকালে চাই থাকক আপোনালোকো আৰু যাওঁতে কিবা কানি দেখাই যাম তাৰ গিৰিয়েকে ডিউটিত গৈছে ধৰাত বোলে ডিউটি বসছে তাই আৰু ৰোৱাবুত বাঢ়িছে আমি গোটেইগিলা লগ লাগছোঁ আজি তাইও যাব আৰু কোৱাৰ্টাৰ পাইছে সিহঁতে তাতে যাব পুৰা খুন্দা খুন্দি লাগি আছে আমতি হাই কৰি চা আমতি এইফালে চা মুখখান এই লেবেল আছে মালকেইটা এই নব ভাখেৰি দি আছে এতিয়া চেণ্ডেল তাতে আছে দে মাতিয়ে নাই বোধ এয়া হোৱা কৰি যাই আছোঁ আমি মাটি বুটা বেয়া গৰম দিছে এয়া বাকীগিলা আহি আছে আপোনালোকৰ ফালে হ'লনে নাই নাজানো আমাৰ ফালে হ'ল মানে আমাৰ ফালে কোনো পাতি নাছে কিন্তু আমাৰ পানীৰ কাৰণে দেৰি হ'ল শাওনৰ লাষ্টত পুতি দিলোঁ আজি উপায় নাই আৰু পানীয়ে নাছিল সেইকাৰণে দেৰি হ'ল মাটি বুটা এয়া গৈ আছোঁ চাইকেলখন কি নাজানো চাচোন চা এটা ডাক্তৰ নিতে এটা বাইদেউটো ৰোৱনীৰ লেভেল চা চাইকেল লৈ আহিছে বা এই কাম কৰি আছে ৰাস্তাটো আচোন মাজত ফুটি গৈছে সকলো এইখিনি মাটিখিনি এয়া কালী মন্দিৰ আমাৰ ডাঙৰ ৰাইজৰ তেওঁ অংগনবাড়ী স্কুল বনাই আছে নতুনকৈ বনাইছে হোৱা নাই সেইটো কালী মন্দিৰটো গছডাল আহঁত গছ স্কুল অংগনবাড়ী স্কুল বনাইছে তাতে শব্দ পুৰা বিজুলী ঢেৰকিনি মাৰি আছে সেৱা কৰি আহিলোঁ আমি গোটেইগিলা বঢ়িয়া সেউজীয়া কাঁচা হৈ আছে বঢ়িয়া কোনখিনি দময়ন্তী বুটে নেকি এইখিনি মাটি এইখিনি না বস্তাহে বুটছি বস্তা কালা বিদ্যাপতিৰ গিৰিয়াক শালপতি দোকানখন চাব আহিছোঁ ফুলাৰী বনাইছে বোধহয়
কণী চব বনাইছে ফিন্দই চব বনাইছে মালিকিনী বজাৰত গৈছে কণী চব বেড চপ চিকেন পকৰা এই ধুনীয়াকৈ বনাইছে এটাত কেইটকা কৰি পিন্ধা হা 10 টকা এটাত 10 টকা বোলে আৰু ধুনীয়া বনাইছে কিন্তু কালাৰ কেইটা চাচোন ছাৰ আহিলে খাব পাৰিব আমাৰ ইয়াতে গাঁৱতে 10 টকা কৰি এইটো মালিকটো মালপোৱা চাওক ইমান ধুনীয়া ধুনীয়া মালপোৱা বনাই খাব পাৰিব এটাত 5 টকা এটাত 5 টকা কৰি আপোনালোকে আহিব পাৰে খাব মোৰ নাম কলি এটা ফ্ৰীতে দিব ডাক্তৰনী আজি পেৰে যাব আজি যাবি না কালি যাবি আজিয়ে যাব হাই দিছ না একবাৰ চাই লওঁ হয় গিৰা গাইনী ডক্তৰ এটা হাই চম্পা হাই চম্পা তো মস্ত হাই চম্পা এটা কথা কলি হল দুনিয়াৰ মুখখন মেলি মেলি হাই থাকে আৰু চৰ্দি বাই আগত গৈছে আৰু 90 চাৰ্কেল লৈছে পালো আৰু এইটো আমাৰ ৰাস্তা ক'ৰ পৰা আনছা চাদৰ খান গুৱাহাটী পৰা আনছে বোলে বৰমাই চাদৰ খান ক'ৰ পৰা আনছা টিকলা ক'ত গৈছে হা আমি বগাজাৰী কলাজাৰী ৰাঙাজাৰী চব নাচি আহিলোঁ হা দেখছো ইউটিউবত ভিডিঅ' যাই আছে গোটাই মাখা ৰাস্তাত গেলপাতা খাই বহি আছে চাদৰগিলা দূৰৰ পৰা অৰ্ডাৰ কৰি আনছি আছে আমাৰ কি ধুনীয়া লাগে ন আমাৰ জেগাখিনি তাৰে মাজে মাজে ৰাস্তা তো পুখুৰী চুইমিং পুল আমাৰ তো তই কন্দি যাবি এইফালে বেলি পৰু হৈছে পৱন পুত্ৰ হনুমান আহিছে ষ্টিং লৈ লংকা চাৰখাৰ কৰিব আৰি হাঁহি নাচাই কিয় কি কলগেট হাঁহি দিছে একদম আমাৰ ঠাইখিনিয়ে কি মজা ক'ত আৰু এইগিলান মামাই ভেকচিন কৰিব আহে চাল্লা নাম নাজানো তেজ দিম মাতি নিদিওঁ এই আমাৰ ঘৰ পালোঁ আৰু আহি বহুত ধুনীয়া লাগছে পথাৰখন একদম এইফালে হাতী ওলাই আহি পাম আৰু ঘৰ আৰু আহি পালোঁ আৰু অলপমান বাকী আছে আজি পেৰে বাই ৰোৱা নপুতো আৰু সাজব লাগব তই ডক্তৰৰ ঘৰ পালোঁ তো ডক্তৰে RCC ঘৰ বনাইছে বম ডাঙৰ ঘৰ বনাইছে এনেই বনাই থৈ দিছে এনে কোৱাটাৰত থাকে সিহঁতে এনেই বনাই থৈ দিছে ইয়াতে জংঘল চংঘল হৈ আছে দুনিয়াৰ কোৱাটাৰত যাবয়ে হেল্ল' আহি পালোঁ দে ঘৰ আৰু এতিয়া বাই ৰাখিছোঁ দে গা ধুওঁ আৰু বাই গুড নাইট দিনতে গুড নাইট দিলোঁ আৰু বেয়া নাপাব